নমস্কাৰ বন্ধুসকল, আমি আজি দিল্লীৰ আটাইতকৈ ডাঙৰ হোলচেল মাৰ্কেট চাদৰ বজাৰলৈ যাবলৈ ওলাইছোঁ। দুৰ্গা পূজাৰ কাৰণে দোকানৰ কাৰণে কিছুমান বস্তু ঘৰলৈ পঠাবলৈ। তো আপোনালোকে চাই থাকিব দিল্লীৰ চাদৰ বজাৰনো কেনেকৈ যাব লাগে। বিশেষকৈ অসমৰ পৰা কিছুমান মানুহ আহে চাদৰ বজাৰত সামান নিবৰ কাৰণে। তো বহুত সাৱধান হৈ আহিব, ইয়াত দালাল বহুত আছে। তো আজি ভিডিঅ'টোত সকলো আমি দেখুৱাই থাকিম আপোনালোকক। আমি ঘৰৰ পৰা ওলাইছোঁ এতিয়া মেট্ৰ'ত গৈ, কিন্তু মেট্ৰ'ত নামিব লাগে, নিয়েৰেষ্ট মেট্ৰ' ষ্টেচন কি হয় সকলো ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকক দেখাই আছোঁ। তো নমস্কাৰ বন্ধুসকল, আমি আহি মেট্ৰ' ষ্টেচনত আহি উপস্থিত হ'লোহি। ইয়াৰ পৰা আমি ডাইৰেক্ট যাম আপোনাৰ কাশ্মীৰী গেট মেট্ৰ' ষ্টেচন, য'ত চাদৰ বজাৰ নিয়েৰ মেট্ৰ' ষ্টেচন পৰে। তো ভিডিঅ'টো চাই থাকিবলৈ নাপাহৰিব আৰু সকলো বিষয়ে আপোনালোকৰ আগত অৱগত কৰিম। আমি মেট্ৰ'ত উঠিলোঁ, এতিয়া আমি গৈ আছোঁ। ইয়াৰ পৰা আধা ঘণ্টামান লাগিব আমাৰ কাশ্মীৰী গেট পাবলৈ। এয়া আমি কাশ্মীৰী গেট আহি পাই গ'লোহি আৰু ইয়াৰ পৰা ডাইৰেক্ট যাম আমি চাদৰ বজাৰ হোলচেল মাৰ্কেট। পূজাৰ কাৰণে আমি দোকান খুলিছোঁ। একচুৱেলি মই ইয়াত দিল্লী পুলিচত চাকৰি কৰোঁ, কিন্তু মোৰ ঘৰৰ ভাইটিৰ দোকান আছে, সেইটো কাৰণে মই ইয়াৰ পৰা মাল পঠাই থাকিম। যদি আপোনালোকে অসমৰ পৰা কোনোবা কাষ্টমাৰে আহি চাদৰ বজাৰৰ পৰা বস্তু নিবলৈ আহে, তো এই ভিডিঅ'টোত মই সঠিকভাৱে কেনেকৈ আহিব লাগে, ক'ত নিয়েৰ মেট্ৰ' ষ্টেচন, কেনেকৈ দোকানবিলাকৰ লগত কণ্টেক্ট কৰিব লাগে, কোনবিলাকে ইয়াত বহুত দালাল বহুত সোমাই আছে। আপোনালোকৰ প্ৰত্যেকখন দোকানতে বেলেগ মানে দালালে বেলেগ ৰেট কয়। এই আমি সকলো কথা এই বিষয়ে ভিডিঅ'টোত মই আপোনালোকক জনাই থাকিম। এয়া আমি গৈ আছোঁ মেট্ৰ' ষ্টেচনৰ পৰা ডাইৰেক্ট আপুনি কাশ্মীৰী গেটত নমাৰ পাছত আপুনি 5 মিনিটমান লাগিব। আপুনি 10 টকা দি আপুনি ডাইৰেক্ট অ'টোত অ'টো এখন লৈ ই ৰিক্সা এখন লৈ আপুনি চিধা চাদৰ বজাৰ যাম বুলি ক'ব, তাত আপোনাক লৈ যাব। এই চাদৰ বজাৰৰ মেইন এইটো তিনিআলি হয়। ইয়াত আপুনি মনত ৰাখিব লগা কথা, এটা ঘোঁৰা এজনীৰ ওপৰত এজনী ৰাণী অস্ত্ৰ লৈ ৰৈ আছে এই চকটোত। এইটো কুতুব ৰোড, ইয়াৰ পৰা কুতুব ৰোড ষ্টাৰ্ট হয়। গতিকে আপোনালোকে আহি ইয়াত নামিব। ইয়াৰ পৰা আগলৈ আৰু আপোনালোকক লৈ নাযায়, কাৰণ দেওবাৰে বহুত ভিৰ লাগে, দেখিছে কিমান ভিৰ। ইয়াৰ পৰা আৰু আপোনাৰ ট'ট'য়ে টমটমখনে ইয়াত নমাই দিব। ইয়াৰ পৰা ষ্টাৰ্ট হৈ যাব আপোনাৰ এইবিলাক যিবিলাক দেখিছে, এইবিলাক হৈছে এই যে আজি দেওবাৰ বজাৰ বহে। এনেই আনবাৰে এইবিলাক বজাৰ নাথাকে, আনবাৰে ডাইৰেক্ট হ'লচেল মাৰ্কেটবিলাকে থাকে। কিন্তু দেওবাৰে ইয়াত মানে আমাৰ যেনেকৈ তাত সাপ্তাহিক বজাৰ বহে, ইয়াত তেনেকৈ সাপ্তাহিক বজাৰ বহে। সাপ্তাহিক বজাৰতো সকলো হ'লচেল বজাৰ বস্তুৱে পাব আপুনি। এইটো কাৰণে বহে যে হ'লচেল মাৰ্কেটখনত গুদামটো সোমালে আপুনি এটা বস্তু কিনিবলৈ নাপায়, কিন্তু ইয়াত মানে কি হয়, আপুনি এটা কিনে দুটা কিনে, সেইটো কাৰণে সকলো বস্তু ইয়াত এভেইলেবল হয়। কিন্তু ৰেঞ্জ ছেমই হয়, 19-20 থোৰাছা অলপমান ডিফাৰেণ্ট পায়। কিন্তু আমিতো দোকানৰ কাৰণে বস্তু নিবলৈ আহিছোঁ, সেইটো কাৰণে আমি ডাইৰেক্ট হ'লচেল মাৰ্কেটত যাওঁ। এইবিলাক যি দেখি আছে, এইবিলাক এওঁলোকৰ হ'লচেল গুদাম আছে, হ'লচেল গুদামৰ পৰা আনিয়ে এওঁলোকে ইয়াত বিক্ৰী কৰি থাকে। আমি গৈ আছোঁ। এইখিনি দেখিছে আপোনালোকে, সকলো ড্ৰাই ফ্ৰুটছৰ দোকান এইবিলাক দেখিছে। কুতুব ৰোড আৰম্ভ হৈ গ'ল, আপুনি কুতুব ৰোডটো ষ্টাৰ্ট হৈ গ'ল। ইয়াৰ পৰা ইয়াতে সকলো ধৰণৰ মানে চাদৰ বজাৰ মেইন প্ৰথম ৰোডটো হৈছে কুতুব ৰোড, আৰু ইয়াতে বেছি প্ৰায়খিনি মানে হ'লচেল আপোনালোকে কুতুব ৰোডতে পাব। আৰু মই যোনখন দোকানৰ পৰা কিনো, একচুৱেলি মই কি হয়, দিল্লী পুলিচৰ মানুহ হয় কাৰণে আমাক কি ঠগিব নোৱাৰে। আমি এইবিলাকতে ডিউটি কৰি ফুৰাটো আমাক চিনি পায়। কিন্তু আপোনালোকে অসমৰ পৰা এদিন যেতিয়া আহিব, আপোনালোকে আমাৰ অসমৰ চেহেৰাবিলাক দেখিলে ইহঁতৰ ইমানেই দালাল আছে। প্ৰত্যেক দোকানৰ 6-5টা দালাল এইবিলাকত ঘূৰিয়ে ফুৰে। আপোনাক টানি টুনি হ'লেও লৈ যাব এওঁলোকে। গৈ মেলি নি মানে কি কৰিব, এনেকৈ মানে দামবিলাক বেছি ক'ব, আপুনি এদিন আহি গম নাপায়। কিন্তু আপুনি এই বজাৰখনত আহিলে এটা কথা মনত ৰাখিব, যাতে দালালে ক'ৰবাত লৈ গ'লে আপুনি আৰু প্ৰথম যোনখন দোকানলৈ যায় সেইখনত কেতিয়াও নিকিনিব। ওচৰে পাঁজৰে ইয়াত ঢেৰ দোকান আছে, এবাৰ এইখনত সোমাব, এবাৰ এইখনত সোমাব। একেখিনি বস্তুকে আপুনি যেতিয়া চাব, চবতে ৰেট বেলেগ। ক'ৰবাত 200 টকা ক'লে, ক'ৰবাত 150 টকা। এইবিলাক ৱাল ঘড়ী দেখিছে,
এইবিলাক কি হয় ইয়াত এতিয়া এটি খুলি বিকি আছে এইটো কাৰণে অলপ বেছি ল'ব কিন্তু ইয়াত হোলচেল দোকানো মই দেখাই আছোঁ ইয়াত 200 টকা ল'লে ভিতৰত আপোনাৰ 180 টকা ল'ব বা 100-150 টকা ল'ব কোনোবা এখনত 120 টকা ল'ব তো গতিকে আপুনি এটা ভুল কাম নকৰিব যদি অসমৰ পৰা আপুনি আহি আছে ডাইৰেক্ট কিছুমানৰ ভিডিঅ' কি হয় ইয়াত কিছুমান হোলচেল দোকানৰ ভিডিঅ' বনায় ইহঁতি এইটো ইমান কমত দিওঁ এইটো ইমান কমত দিওঁ আপুনি এটা কথা মনত ৰাখিব ভিডিঅ' সেইসকলেহে বনায় যিসকলৰ দোকানত কাষ্টমাৰ নাই গম পাইছে নাই যিসকলৰ দোকানত এভেইলেবল কাষ্টমাৰ যিবিলাকে কম দামত দিয়ে তাহাঁতি ভিডিঅ' বনাবলৈ তাহাঁতৰ টাইমো নাই আৰু তাহাঁতৰ মানে এইবোৰ ভিডিঅ' বনায়ো নাথাকে ডাইৰেক্ট তাহাঁতি নিজৰ কাষ্টমাৰ আহে আৰু তাহাঁতি ডিল কৰে আৰু সেই ভিডিঅ' বনোৱা কেইখনৰ ফোন নম্বৰ লৈ ভুলতো নাহিব মই দিল্লী পুলিচৰ কাৰ্মিক কাৰণে মই অসমৰ ৰাইজৰ কাৰণে এইটো কথাটো কৈ দিছোঁ আপোনালোকে যদি ইয়াত আহে মোক এবাৰ কণ্টেক্ট কৰিব মোৰ ডিছক্ৰিপশ্যনত নাম নম্বৰ দি দিম মই কাৰ্ড কেইখন অন্তত আপোনালোকক এই জেনুইন যিকেইখন প্ৰাইচ জেনুইন প্ৰাইচ সেইকেইখনৰ কাৰ্ড দি দিম তাক আপুনি ডাইৰেক্ট যোগাযোগ কৰিব কোনোবা ভিডিঅ' চাই আহি এই সস্তা দামী ভিডিঅ'বোৰ চাই আহি আপোনালোকে নাহিব তাহাঁতি আপোনালোকে পূৰা লুটি ল'ব তাহাঁতি যিমান হাৰামী মানুহ আছে যিমান ডাঙৰ বজাৰ সিমান ইয়াত মানে লুটপাট হয় গতিকে আপোনালোকে এই চাদৰ বজাৰ যি কিছুমান ভিডিঅ' চাই নাহিব গতিকে মোৰ লগত কণ্টেক্ট কৰিব বা ডাইৰেক্ট আহিব যদি মোৰ লগত কণ্টেক্ট নকৰে একো কথা নাই আপোনালোকে ডাইৰেক্ট আহিব বজাৰখন য'ৰ পৰা আহে অসমৰ পৰা এদিন নিউ দিল্লীত আহিব নিউ দিল্লীৰ পৰা কাশ্মীৰ গেটত আহি নামিব এইবিলাক তাৰপাছত আপুনি বজাৰখনত এবাৰ ঘূৰি মেলি এখন দোকানৰ পৰা নল'ব যদি আপুনি 1 লাখৰ ওপৰত ল'বলৈ আহিছে আপুনি প্ৰথম 3-4খন দোকান ইফালে সিফালে চাওক ক'ত কম আছে য'তে আপুনি কম পায় ত'তে ল'ব এইবিলাক দেখিছে বস্তু এইবিলাক চব হোলচেল বস্তু লাগি আছে এইবোৰ 10 টকা 20 টকা 30 টকা 40 টকা এইবিলাক প্ৰত্যেকখন দোকানত বেলেগ মই এখন দোকানৰ আপোনালোকক মই দেখুৱাই দিম যিখন দোকানৰ পৰা মই মোৰ ভাইটিলৈ বস্তু পঠাই আছোঁ সেই দোকানখন এই তিনিআলিটোতে আছে এই তিনিআলিটো তেলিৱাৰা চক বুলি কয় তেলিৱাৰা চকত মই য'ত মাল লৈছোঁ মই মাল লোৱা দোকানখন য'ত আটাইতকৈ জেনুইন আমি পুলিচ বুলি ক'লে কি সিহঁতি অলপ ভয়ো খায় গতিকে এই দোকানখন চক এই দোকানখন এই অসমৰ সকলো বস্তু পায় ইয়াত এই টয়ছ বুলি আছে তেলিৱাৰা চক ইয়াৰ মই ফোন নম্বৰ বাগেৰা দি দিম আপোনালোকক ইয়াত অসমৰ এইখন এনেই শ্ব' অফৰ কাৰণে ৰাখিছে তেওঁলোকৰ 3-4 মহলীয়া বিল্ডিং গুদাম আছে পাছফালে আপুনি যেতিয়া মাল ল'ব গুদামলৈ লৈ গুচি যাব তাৰ পৰা তাহাঁতি পেক কৰি ডাইৰেক্ট আপুনি ট্ৰান্সপৰ্ট কৰি অসমলৈ পঠাই দিব আটাইতকৈ জেনুইন প্ৰাইচ ইয়াৰ হয় এই দোকানখনলৈকে আহিব মই আপোনালোকক এজ এ দিল্লী পুলিচৰ এজন কাৰ্মিক হিচাপে মই অসমবাসীলৈ হেৰি কৰিছোঁ আপোনালোকে বাকী য'ত দোকানবিলাকত মানে কি হয় আপোনালোকে ভাল বস্তু নাপাব খাব গতিকে মই আপোনালোকক কৈছোঁ এইখন চব এখন পাটনা টয়ছ হয় এই টয়ছখনত আপুনি একদম জেনুইন দামত বস্তু পাই যাব 200 300 400 য'ত আমাৰ অসমত গৈ আপুনি 1000 1200 1500 বিকিব পাৰিব এইটো হৈছে সেই তেলিৱাৰা চব আজি এইবিলাক চব হোলচেল মানে ওপৰৰ দোকানবোৰ তললৈ নামি আহিছে আজি এইবিলাক চব তাহাঁতৰ 1-2জন মানুহ কাৰ্মিক দি ওপৰ হোলচেলবিলাকৰ পৰা তললৈ নমাই দিছে যে এটা বিকিলেও বিকিবি 2টা বিকিলেও বিকিবি কাৰণ ওপৰ যোনবিলাক তাহাঁতৰ গুদামবিলাকত তেওঁলোকে কি হয় 12 পিচ কমচে কম 12 পিচ 15 পিচ 24 পিচ 18 পিচ এনেকৈ ল'লেহে দিয়ে দেওবাৰে আকৌ মানুহ ফুৰিবলৈ আহে সেইটো কাৰণে দেওবাৰে আকৌ বহুত 1-2টা কিনা মানুহ আহে সেইটো কাৰণে তেওঁলোকে ইয়াত দি দিছে এয়া চব আজি বহুত বেছি ভিৰ লাগিছে এইবিলাক বেডমিণ্টন হয় এইবিলাক গাড়ী মানুহৰ গাড়ী এইখন হৈছে ৰাজ কছমেটিক এইখনৰ পৰা মই কছমেটিকৰ সামান মোৰ বাইদেউ ঘৰলৈ পঠাইছোঁ এইখনৰ পৰা ইয়াত আপোনালোকে 10 টকা 20 টকা একদম অল ব্ৰেণ্ডেড বস্তু পাব ইয়াত তেলিৱাৰা চব আপোনালোকে যদি এড্ৰেছটো চিনি নাপায় আপুনি ডাইৰেক্ট চাদৰ বজাৰত নামি মই কাৰোবাক সুধি দিব যে তেলিৱাৰা চকলৈ মই যাওঁ তেতিয়া ডাইৰেক্ট আপুনি আহিব 400-500 মিটাৰমান অকণমান সোমাই আহিলে আপোনালোকে ভাল ৰেটৰ বস্তু পাব আৰু এটা কথা সদায় মনত ৰাখিব ৰাস্তাৰ কিনাৰত যোনখিনি আছে সেইখিনি সদায় বেছি দাম কয় অলপ ভিতৰলৈ আহিব যিমান ভিতৰলৈ আহিব সিমান আপুনি কম সস্তাত আপুনি বস্তু লৈ যাব পাৰিব এইবিলাক ল'ৰাৰ চশমা হয় এইবোৰ 5 টকা 2 টকা 3 টকাৰ পৰা ষ্টাৰ্ট হয় এইবিলাক লেডিজ পাৰ্চৰ দোকান এখন নিউ বম্বে পাৰ্চ হাউচ হয় এইখনৰ পৰা আপুনি পেটি লৈ যাব পাৰিব ইয়াত এইবিলাকত কিন্তু এটা বস্তু কিনিব নোৱাৰে আপুনি যদি লেডিজ আইটেম খোজে কিনিব বা দোকান কৰিব খোজে এইবিলাকৰ পৰা আপুনি লাখ টকা বস্তু লৈ যাব পাৰিব তেওঁলোকে ট্ৰান্সপৰ্ট কৰি দি দিব ট্ৰান্সপৰ্ট কৰি দিলে অসমলৈ যোৱালৈকে 10-12 দিন টাইম লাগে আৰু কিবা এটা পইচা ট্ৰান্সপৰ্টত দিব লাগে এইবিলাক চব অসমীয়া গহনা
বহুত ধুনীয়া ধুনীয়া 10 টকাৰ পৰা ষ্টাৰ্ট হয় এইবিলাক লিপষ্টিক আইলাইনাৰ এইবিলাক অসমীয়া গহনা মংগলসূত্ৰ এইবিলাক দেখিছে এইবিলাক সকলো ধৰণৰ বস্তু এনেকৈ আপোনালোকে এটা মই অনুৰোধ জনাইছোঁ আপোনালোকে অসমৰ পৰা চাই আছে তেওঁলোকে মই এটা কথা বিচাৰিছোঁ তেওঁলোকে যাতে ইয়াত আহি ঠগ নাখায় আৰু এইখন হৈছে এই দোকানখন হৈছে ইয়াৰ পৰা মই ঝুমকা লৈ গৈছোঁ বহুত হ'লচেলত ঠিক আছে আৰু মানে ইয়াত এটা কথা কি আছে অসমৰ পৰা মানুহ আহিলে ভালদৰে হিন্দী ক'ব নোৱাৰে বা কিবা ক'ব নোৱাৰে আমি চাকৰিত 10-12 বছৰ চাকৰি হ'লে সেইটো কাৰণে আমি কৈ হিন্দীটো অকণমান আমাৰ মানে ক'লে আমি তেওঁলোকে বুজি পায় কিন্তু এদিন দুদিনীয়া মানুহ আহিলে কি হয় বুজি নাপায় সেইটো কাৰণে তাহাঁতি আৰু মানে এগুণত দুগুণ দাম কৰিব যদি সেইটো কাৰণে মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ 2-3খনমান ভাল জেনুইন দোকান আছে সেইকেইখনলৈ আহিব সেইকেইখনলৈ প্ৰায় মই যেতিয়াই যাওঁ অসমৰ মানুহ তাত লগ পাওঁ একচুৱেলি মানে মোৰ ভিডিঅ'টো চাই যেন তাহাঁতৰ দোকানলৈ আহিছে সেইটো নহয় কিন্তু নতুন কোনোবা মানুহ আহিব বুলিহে মই সকিয়নি কৰি দিছোঁ একচুৱেলি যোৰহাটৰ মানুহ আমি তাত লগেই পাই থাকোঁ আমি ডিউটিত থাকিলেও তাৰ পৰা মানুহ আহে এইবিলাক চব এইবিলাক ঝুমকা এই মানুহজনৰ পৰা মই লৈ যাওঁ প্ৰায় একদম জেনুইন দামত দিয়ে মানে তেওঁক আহি খালি এবাৰ ক'ব লাগে যে মই দোকানৰ কাৰণে দিছোঁ এওঁ মানে এটাও বিকে বাহিৰত বিকিছে এপিছো বিকে আৰু এইবিলাক চব লেডিজ হেয়াৰ বেণ্ড বাগেৰা পূৰা হেয়াৰ এচেচৰিজ আছে ইয়াৰ পৰা মই মাল লৈছোঁ এওঁ বহুত কম দামত দিয়ে প্ৰথমে মানে মই এটা আপোনালোকক সকিয়নি দিছোঁ কোনোবা যদি পাৰ্টি আহে ইয়াত মই পাৰ্টিও লগ পাওঁ ডিব্ৰুগড়ৰ পৰা এদিন এটা মাইকী মানুহৰ পাৰ্টি আহিছে কমচে কম 20 গৰাকীমান মানুহ আহিছে তাহাঁতি আহিয়ে ডাইৰেক্ট কোনোবা ভিডিঅ' চাই আহিছে তালৈ গ'ল তাৰপিছত মই অসমীয়া কথা পাতি থকা দেখি তেওঁলোকে সুধিলে যে ভাইটি তুমি অসমৰ নেকি মই বোলো হয় মই ইয়াতে দিল্লীত পুলিচৰ চাকৰি কৰোঁ তেওঁ এতিয়া মোক চবে ক'লে যে আমিতো এনেকৈ তেনেকৈ দাম কয় ইয়াত এইটোৱে বোলে 100 কৈছে এইটো 150 কৈছে 12 তো মই গোটেই গ্ৰুপটোক এটা ভাল মানে দোকান এখনলৈ লৈ গ'লোঁ তেওঁলোকে যিটো বেলেগত 100 কয় তেওঁলোকে 20-25 টকাত সেইটো পাই গ'ল তেওঁ গোটেই পাৰ্টিটো একদম পূৰা মানে সুখী হৈ গৈছে আৰু বোলে ভাইটি তোমাক লগ পালোঁ আমাৰ বহুত ভাল হ'ল গতিকে মই ভাবিছোঁ যে অসমবাসীৰ কাৰণে ভিডিঅ'টো বনাই দিওঁ কাৰণ এদিন আহিলে ইমান ডাঙৰ এখন বজাৰত আপোনালোক একো ভুভাই বুজি নাপায় এইবিলাক আপোনাৰ লেডিজ আইটেম হয় এইবিলাক খাৰু চাৰু যিমান যি আছে এই তেলিৱাৰা চকটোত আহিলে এক ফালৰ পৰা আপুনি মানে সোমাই গৈ থাকক সুধি গৈ থাকক আৰু বছ কোনো ভিডিঅ' চাবলৈ দৰকাৰ নাই ইয়াত কিছুমানে কি ভিডিঅ' ডুপ্লিকেট ভিডিঅ' বনাই এনেই কিবা এটা বনাই দিব এইটো বোলে নিজৰ মানুহ কাষ্টমাৰ মাতিবৰ কাৰণে কম দামত ক'ব যেতিয়া আপুনি দোকানখনত গৈ উপস্থিত হ'ব তাত আকৌ আপুনি দেখিব যে সি ভিডিঅ'ত যিমান কৈছিলে তাতকৈ 3 গুণ দাম সেইটো কাৰণে নেজানা মানুহখিনিৰ কাৰণে বিপদ সেইটো কাৰণে আপুনি বজাৰত আহিলে ডাইৰেক্ট বজাৰত সোমাব আৰু এফালৰ পৰা ৰেটটো সুধি গৈ থাকিব বছ অলপো নাৰ্ভাছ নকৰিব তাহাঁতি অলপ নাৰ্ভাছ কৰিলে তাহাঁতি গম পাই যায় যে এইজন মানুহজন নতুন ডাইৰেক্ট কৈ দিব যে মই 10-12 বছৰৰ পৰা ইয়াত মই কৰি আছোঁ ইয়াত গতিকে আপোনাৰ দোকানত আজি আহি চাইছোঁ যে আপুনি জেনুইন দাম বেলেগ দোকানত কিমান কমত দিব পাৰে এনেই কৈ দিব 2-3খন আমুকৰ পৰা লৈ যাওঁ এনেকৈ এইখন এখন হেয়াৰ বেণ্ড এচেচৰি এইখনত বহুত কম সস্তাত এইখন কিন্তু বহুত ভিতৰত আছে আপোনালোকে হয়তো বিচাৰি পাবনে নাপায় নাজানো কিন্তু মোক যদি আপোনালোকে কণ্টেক্ট কৰে মই এওঁৰ কণ্টেক্ট নাম্বাৰটো দি দিব পাৰিম এইখিনি ইয়াত গোটেই মাইকী মানুহৰ গাৰ্লছৰ পৰা আদি কৰি সকলো হেয়াৰ বেণ্ড পায় এইবিলাক কি ধুনীয়া এইবিলাক 10 টকা 20 টকাত ইয়াত পায় তাত আপুনি গৈ 50 টকা 100 টকাত দিব পাৰিব মই পূজাৰ কাৰণে এইখিনি মাল লৈ গৈ আছোঁ কমচে কম 1.5-2 লাখ টকা মাল মই ভাইটি দোকানৰ কাৰণে পঠাইছোঁ মইতো ইয়াতে থাকোঁ মোৰ ফেমিলিও ইয়াতে থাকে ভাইটিয়ে ফোন কৰিলে যে বৌক লৈ যা তইতো মতা মানুহে একো চিনি নাপাওঁ সেইটো কাৰণে মই মানুহজনীক লৈ আনিছোঁ তাই নিজৰ মাইকী মানুহৰ চইচত চাবৰ কাৰণে এইবিলাক চাওক এইবিলাক গোটেই কাৰ্টুন ৱাইজ মাল পৰি আছে ইয়াত ঠিক আছে তো ইয়াৰ পৰা আমি বস্তু ডেলিভাৰী কৰি দিম ট্ৰান্সপৰ্ট কৰি দিম তাত গৈ ভাইটিয়ে মানে মেলাত দোকান দিব আৰু এইবিলাক চব কি ধুনীয়া বস্তু তো মোৰ এই ভিডিঅ'টো বনোৱাৰ মানে এটাই হেৰি আছিল যাতে কোনোবা প্ৰথম একচুৱেলি মই যেতিয়া চাদৰ বজাৰলৈ প্ৰথম আহিছিলোঁ ময়ো যেতিয়া ৰেট সুধিছিলোঁ মানে ভিডিঅ' চাই আহিছিলোঁ মইতো আৰু ইমান বেছিকৈ গম নাপাওঁ এইবিলাক বিজনেছৰ ক্ষেত্ৰত কেতিয়াও অহা নাই
মোৰ ইয়াতে লগৰ ভিডিঅ' চাই আহিলোঁ তাৰপিছত তেওঁক সুধিলোঁ তেওঁতো ভিডিঅ'ত 10 টকা দাম ক'লে অৰিজিনেলকৈ 50 টকা হয় তাৰপিছত মোৰ ইয়াতে চাকৰি কৰা লগৰ এটা আছিলে তালৈ ফোন কৰিলোঁ তাৰপৰা সি ফোন কৰাৰ পাছত সি অন ডিউটিত আছিলে চাদৰ বজাৰতে সি আহিহে মোক কৈছে যে এনেকৈ তেনে কথা এইবিলাকত ভিডিঅ' চাই আহি মৰিব খুজিছে নেকি তাৰ মোক ফোন কৰিব লাগিছিলে এনেকুৱা তেনেকুৱা সি আহি একচুৱেল জেনুৱেন দোকানকেইখনত লৈ গ'ল মানে একচুৱেল যোনকেইখন হ'লচেল য'ত মানে দিনে ৰাতিয়ে কাষ্টমাৰ ভিৰ হৈ থাকে তাহাঁতি কোনো দিনে ভিডিঅ' নবনায় কাৰণ ভিডিঅ' বনাবলৈ তেওঁলোকৰ কোনো মানে টাইম আৰু আহৰিও নাই আৰু দৰকাৰো নাই যোনবিলাকত মানে কি হয় 2-3 দিনৰ মূৰত এটা কাষ্টমাৰ যায় নাজানে তাৰ পপুলাৰ নাই সেইবিলাকে দোকানত মানে দালালি দুটামানক মানে ৰিপৰ্টাৰ টাইপৰ দুটামানক মাতি ভিডিঅ' বনাই তেওঁলোকে কি কৰে আমাৰ দোকানলৈ আহক ফোন নম্বৰ তলত দি দিয়ে সেই মানুহে ফোন নম্বৰ স্ক্ৰীনশ্বট মাৰি ফোন কৰে তাৰপৰা লোকেশ্যন দি দিয়ে আমাৰ দোকানলৈ আহক তেওঁ নজনা মানুহ এটা যায় আৰু তেওঁ আশে পাশে দোকানবিলাকত নুসুধে কিমান দাম কি কথা গৈ আৰু তাত হ'লচেল দোকানত আৰু ভাবে যে কমত পাইছোঁ বুলি তাৰ পৰা মাল উঠাই লৈ লয় গতিকে সেই ভুলটো নকৰিবৰ কাৰণেহে আজি মই মানে ভিডিঅ'টো বনাইছোঁ গতিকে আপোনালোকে যোনেই আহক অসমৰ পৰা যোনে মোৰ এই ভিডিঅ'টো চাই আছে কমচে কম আপোনালোকে আহিব মই এটা অনুৰোধ কৰিছোঁ কোনো কাৰো কণ্টেক্টত নাহিব ডাইৰেক্ট আপুনি চাদৰ মাৰ্কেটত আহি যাওক আৰু এফালৰ পৰা আপুনি মুঠতে দোকান দেখি গৈছে সোমাই যাওক ডাইৰেক্ট সোমাই যাওক তাহাঁতৰ 4-5টা মানুহ এনিটাইম লাগিয়ে থাকে আপুনি যোৱাৰ লগে লগে ৰেট কৈ দিব অকণমানি বহি কাগজ এখন লৈ আনিব ৰেটকেইটা লিখি ল'ব আকৌ তাৰ কিনাৰখনত সোমাই যাওক কিনাৰখনত আকৌ তাক ক'ব যে এইখনত ইমান দাম দিছিলে আপুনি যদি ইয়াতকৈ কম দিয়ে মই তাৰ পৰা কিনি ল'ম তেতিয়া লগালগ সি 10 টকা কমাই দিব তাৰপিছত আকৌ তাৰ কিনাৰ দোকানখনৰ নামটো মনত ৰাখিব সেইখনত কৈ দিব যে মই ইয়াৰ পৰা মাল লৈ গৈ আছোঁ 10 বছৰ হৈ গ'ল মোৰ পাৰ্মানেণ্ট অসমত দোকান আছে মই এইটো 40 টকা দি নি আছোঁ আপোনাৰ ইয়াৰ পৰা ডেইলি লৈ যাম মই আৰু কাষ্টমাৰো দি দিম তেতিয়া সি লগালগ 30 টকালৈ লৈ আনিব গতিকে আপুনি এনেকৈ গৈ একেবাৰে শেষত য'ত মানে আপুনি মাল কমত পায় তাৰ পৰা এয়া চাওক মই মাল লৈ গৈ আছোঁ এই পঠাই দিলোঁ ইয়াৰ ঘৰলৈ মই এনেকৈ মানে পেকিং কৰি পঠাই দিয়ে তাহাঁতি বহুত সুন্দৰকৈ কোনো একো দিগদাৰ নাই এইবিলাক চব এনেকৈ এটা বস্তা পেকিং কৰি কাৰ্টুন পেকিং কৰি পঠাই দিয়ে ধুনীয়াকৈ গৈ অসমত ট্ৰান্সপৰ্ট অফিচত আপুনি ৰিচিভ কৰি লওক আৰু আপুনি নিজৰ দোকান খোলক নিজৰ দোকানখন তো এয়াই আছিল চাদৰ বজাৰৰ সকলো ধৰণৰ ইনফৰ্মেশ্যন আৰু য'ত যিমান পাওঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম এইবিলাক চাওক চব হ'লচেল মাৰ্কেট মুঠতে এটা কথা কওঁ আপোনালোকে প্ৰথম যেনেকৈ অসমৰ পৰা নিউ দিল্লীলৈ যদি আপুনি আহে প্ৰথম ট্ৰেইনত যদি আহে আপুনি নিউ দিল্লীত নামিব লাগিব এদিন বা হোটেলত থাকি পাছদিনাখন আপুনি চাদৰ মাৰ্কেটত আহক 9টা বজাৰ পৰা খুলি যায় 9টা বজাৰ পৰা আহি আপোনালোকে প্ৰথম গোটেই বজাৰখন এবাৰ পঢ়ি চাওক ডাইৰেক্ট আহি কোনোবা দোকান এখনত সোমাই তাৰ পৰা বস্তু নল'ব গোটেই দোকানখন এবাৰ পঢ়ি চাওক ইয়াত তাৰ পৰা চিধা আহি আপুনি তেলিবাৰা চকটোলৈ গুচি আহিব আটাইতকৈ সস্তা ইয়াৰ ভিতৰত কিন্তু অলপ ভিতৰলৈ আহিব লাগিব মেইন ৰাস্তাটোৰ পৰা মই জানিছোঁ মই মাল লৈ আছোঁ কাৰণে আপোনালোকক কৈছোঁ সেইটো কাৰণে আপোনালোকে ডাইৰেক্ট আহক আৰু প্ৰত্যেকখন দোকানত মানে 3 ঘণ্টামান আপুনি অকল দোকানখনৰ ইফালে সিফালে ঘূৰি থাকক এইখনত সোমাওক ৰেট কিমান দাম তোমাৰ ৰেট কিমান দাম ল'বলৈ আপোনাৰ বেছি টাইম নালাগে ল'বলৈ যাত আছে 1 ঘণ্টা টাইম লাগিব আপুনি কিন্তু একবাৰ ৰেটটো ছেট কৰি লওক আৰু সেই দোকানখনৰ লগতে মানে আপুনি ৰিলেশ্যনটো ভাল কৰি লওক নম্বৰ লৈ যাওক তাৰপাছত আৰু হোৱাটছআপ নম্বৰ লৈ যাওক ফোন নম্বৰ লৈ যাওক তাৰপাছত অসমৰ পৰা ডাইৰেক্ট ফোন কৰি থাকিব তেওঁ মাল বিকি থাকিব আৰু বিশ্বাসত আৰু নিজে আপুনি দি থাকিব তেওঁ পাৰ্চেল কৰি দি দিব আপোনাক চব হোৱাটছআপত দি দিব এনেকৈ পেক কৰি সকলো মাল ট্ৰান্সপৰ্টত পঠাই দিব আপুনি তাৰ ৰিচিভ কৰক আৰু দোকান খুলি ল'ব বছ পাংখা নালাগে এয়া এডাল ফুট আছে তো আজি মই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ উদ্দেশ্য এয়াই যে অসমৰ মোৰ ভাইটি ভণ্টি দাদাসকলে যিবিলাকে চাই আছে যিসকলে নতুন বিজনেছ খুলিব বিচাৰিছে তেওঁলোকে এই দিল্লী আহি বজাৰখনত মানে যাতে তেওঁলোকৰ মূলধন তেওঁলোকে নাযায় মানে একচুৱেলিটো হ'লচেলততো চবেই কমতে পাব কিন্তু কমতকৈ কম পোৱা দোকানবিলাকক মই আপোনালোকক সেইটো কাৰণে চিনাকি কৰাই দিছোঁ যাতে আপোনালোকে আহি ক'তো লছ খাব নালাগে ক'তো পাছত এনেকুৱা হ'ব নালাগে যে মই এইটো 50 টকাত আনিছোঁ তাক কিনাৰ দোকানটোৱে কয় যে মইতো 30 টকাত আনিছোঁ তো সেই বস্তুটো হ'ব নালাগে কিনিবলৈতো নাহে অসমৰ পৰা আপুনি লাখ টকা কিনিবলৈ আহিব এটা বস্তুত 10 টকাকৈ আপুনি মাহ পালেও আপোনাৰ কমচে কম 10,000 টকা বাচি যাব
অহা যোৱা খৰচ টিকেট আছে এইফালে ট্ৰান্সপৰ্টৰ পইচা আছে গতিকে যিমান পাৰে সিমান আপোনালোকে কম য'ত আটাইতকৈ কম পইচাত আপোনালোকে হ'লচেল পায় সেইকেইখন জেনুইন দোকানকেইখনলৈ আহিব এটা কথা লাষ্ট কৈছোঁ আকৌ এবাৰ কৈছোঁ যাতে এনেকৈ চাৰ্চ নকৰিব যে চাদৰ বজাৰ হ'লচেল মাৰ্কেট কম মানে কোনখন দোকানত কি পায় এনেকৈ হিন্দীত আপুনি চাৰ্চ কৰাৰ লগে লগে তাত ওলাই যাব ওলাই যোৱাৰ লগে লগে তাত ইমান ফটোৱা দালালিয়ে আপোনালোকক দেখাব এইখন গাড়ী এই গাড়ীবোৰ দেখক এইবিলাক গাড়ী 10 টকা 20 টকা এনেকৈ একচুৱেলি 10 টকা 20 টকাই হয় কিন্তু আপুনি ভিডিঅ'ত তেওঁলোকে 2 টকা 3 টকা 5 টকা এনেকৈ দেখাওক কিন্তু যেতিয়া আপুনি আহিব তেওঁ দোকানলৈ তেওঁ ক'ব যে দেখক 20 টকা 30 টকা 40 টকা মানুহ দেখি প্ৰত্যেকজন মানুহৰ প্ৰতি সিহঁতি ৰেট বেলেগ কয় আপোনাক বেলেগ এটা ক'লে মই গ'লে কাইলৈ বেলেগ এটা ক'ব পাৰ্মানেণ্ট দোকানকেইখনক বেলেগ এটা ক'ব সেইকাৰণে যিমান পায় সিমান কমাবলৈ চেষ্টা কৰিব ঠিক আছে বাকী আজি ভিডিঅ'টো এইটোৱে আছিল এইখিনি সকলো পূজাৰ একচুৱেলি মই এইটো কাৰণে ভিডিঅ'টো বনাই আপোনালোকৰ আগত দিছোঁ যে মইতো ইয়াতে চাকৰি কৰোঁ মোৰতো দোকান নাই কিন্তু মই ভাইটিৰ কাৰণে দোকান নিবলৈ আহোঁতে যিটো মানে মই বুজিলোঁ ইয়াৰ পৰিৱেশটো গতিকে মই ভাবিছোঁ যে এজন দুজন মানুহক মই লগো পাইছোঁ কিন্তু দেই তেওঁলোকে ভাইটি কৈছে যে এইটো মই ইমান দামত আনিলোঁ পাছত লগ পোৱাৰ পাছত গতিকে এই পৰিস্থিতিটো যাতে আপোনালোকৰ নহওক সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ আপোনালোকে যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু মোৰ কমেণ্ট দিবলৈ চেষ্টা কৰিব কমেণ্টত মই ফোন নম্বৰটো দি দিম আৰু পাৰিলে মই যোনকেইখন জেনুইন দোকান এইকেইখনৰ নাম্বাৰটো দি দিবলৈ চেষ্টা কৰিম আপোনালোকে আহক মোক কণ্টেক্ট কৰিব তো আমি আমাৰ দোকানৰ কাৰণে এইখিনি বস্তু আমি কিনিলোঁ হ'লচেল ৰেটত এইবিলাক চাওক এইবিলাক স্নাইপাৰ গান হয় পিষ্টল হয় লং গান হয় এইবিলাক পাবজিৰ এইবিলাক গান হয় A313 এইবিলাক কৰিলে কৰাৰ পাছত গুলি ওলাই যায় এইবিলাক লেডিছৰ কাৰণে সৰু ছোৱালীৰ কাৰণে এইবিলাক এখন গাড়ী হয় আৰু তাৰপাছত এইবিলাক মনষ্টাৰ ট্ৰাক হয় এইবিলাক পিষ্টল এইবিলাক লেডিছ টয়জ এইকেইখন মনষ্টাৰ ট্ৰাক হয় এইকেইখন মই কিনিছোঁ আৰু এইটো আমাৰ দোকানৰ এড্ৰেছ হয় এইবিলাকে বস্তু কিনিলোঁ মেচিন গান হয় ডাঙৰ মনষ্টাৰ ট্ৰাক বেটেৰী এইবিলাকত ফগ ওলায় পাছফালেদি ডাম্পাৰ আৰু লেডিছৰ কাৰণে ঝুমকা কাণত পিন্ধা ঝুমকা আৰু সৰু ছোৱালীৰ কাৰণে বাৰ্বি এইবিলাক আমি কিনিলোঁ এইখনো সকলোখিনি কিনি এইবিলাক চাইনিজ আইটেম এইবিলাক হেলিকপ্টাৰ হয় চেঞ্চৰ আছে হেলিকপ্টাৰখনত মনষ্টাৰ ট্ৰাক আছে ডাম্পাৰ আছে JCB আছে এই সকলোখিনি বস্তু আমি কিনি আমাৰ দোকানৰ কাৰণে পঠালোঁ আৰু আপোনালোকেও যদি ইয়াত কিনিবলৈ আহে এইসমূহ সকলো বস্তু কিনি আপোনালোকে এটা সৰু বিজনেছ ষ্টাৰ্টআপ কৰিব পাৰিব এই সকলোখিনি মই আপোনালোকক দেখাই আছোঁ এইখিনি চাওক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব যিমান আপোনালোকে কমেণ্ট কৰিব মই সিমান আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম কাৰণ অসমৰ পুত্ৰ যেতিয়া অসমৰ কোনোবা এজন অসমীয়া মানুহ আহি যাতে দিল্লী মানুহৰ আগত ঠগ প্ৰবঞ্চনা হেৰি নহয় যাতে তেওঁ ঠগ নাখায় সেইটো কাৰণে তেওঁ যাতে ইয়াত আহি ভাল এটা জেগাত বস্তু নি 2 টকা পইচা লাভ কৰিব পাৰে সেয়াই মই অসমবাসীৰ ওপৰত মই সেয়াই কামনা কৰিছোঁ গতিকে আপোনালোকে আহক ইয়াৰ পৰা জেনুইন দোকানত সোমাই আপোনালোকে বস্তু নি যাতে ইয়াৰ পৰা নি 2 টকা আপোনালোকে লাভ কৰে আপোনালোকে এটা নতুন বিজনেছ ষ্টাৰ্টআপ কৰে তাৰে আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ শুভৰাত্ৰি গুড নাইট জয় আই অসম